নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ আমাৰ ইউটিউব চেনেল আছাম ইলেক্ট্ৰিকেল এণ্ড প্লাম্বিং চেনেলটোলৈ। আজি আপোনালোকক দেখুৱাম যিবিলাক আমাৰ কিটচেনত নল থাকে, পানীৰ টেপ থাকে বা বাথৰুমত পানীৰ টেপ থাকে। কিছুমান টেপত পানীৰ স্পীড একেবাৰে কম হয় আৰু কিছুমানততো ভাল স্পীডে হয়, কিন্তু কিয় স্পীডটো কম হয় আমি আপোনালোকক আজি দেখুৱাম আৰু তাৰ মেৰামতি কেনেদৰে কৰিম প্লাম্বাৰক নমতাকৈ সেইটো আমি আজি আপোনালোকক দেখুৱাম। এটা নল বৰ বঢ়িয়া স্পীড হৈ আছে, এইটো নলটোৰ আপোনালোকে চাব পাৰে বৰ ধুনীয়া স্পীড হৈ আছে, পানী একেবাৰে আহি আছে। কিন্তু বেলেগ এটা প্ৰব্লেম আছে, সেইটো হ'ল বেলেগ এটা বাথৰুমত য'ত পানীৰ স্পীড একেবাৰে কম সেই নলটোৰ। আৰু সেই নলটো আমি কেনেদৰে ৰিপেয়াৰিং কৰি ল'ম সেইটো আজি আপোনালোকক দেখুৱাম। তেনেহ'লে বলক সেই বাথৰুমটোলৈ, যিটো বাথৰুমৰ কথা আমি কৈ আছিলোঁ, আৰু আহি আমি সেই নলটো পালোঁ। এতিয়া আপোনালোকক দেখুৱাম পানীৰ স্পীড কেনেকুৱা। আপোনালোকে নিজে স্বচক্ষুৰে চাব পাৰে পানীৰ স্পীডটো কেনেকুৱা, একেবাৰে কম স্পীডটো আপোনালোকে দেখিছে। এয়া চাব পাৰে, প্ৰায় নাই বুলি ক'লেও ভুল নহয়, কিন্তু এইখিনি পানীৰে এডজাষ্ট কৰাটো একেবাৰে অসুবিধা হ'ব মানুহৰ। সেইকাৰণে কিছুমান প্ৰব্লেম আপুনি এনেকুৱা ফেচ কৰিব। আৰু তাত কি কৰিব, আপোনালোকে হাতেৰে এনেকৈ পকাই যিটো টেপৰ নল, যিটো নলৰ একেবাৰে সন্মুখভাগ নব এটা আছে, সেই নবটো হাতেৰে পকাই পকাই এণ্টি ক্লকৱাইজ ঘূৰাই দিব। অসুবিধা পালে প্লাছেৰে বা ৰেঞ্চেৰে ঘূৰাব পাৰে। সেয়া চাওক কিমান লেতেৰা বালি, ইটা বালিৰ গুড়া এনেদৰে সোমাই আছে, ইটাৰ গুড়া সোমাই আছে। আৰু এইটো আপুনি ভালদৰে চাফা কৰি আৰু আগৰ দৰে লগাই থ'ব, পানী আৰু আগৰ দৰে পাই যাব, স্পীডো বাঢ়িব। এইদৰে আপুনি লগাব পাৰে। এনেকুৱা আৰু ইনফৰ্মেটিভ ভিডিঅ' পাবৰ বাবে আপোনালোকে আমাৰ আছাম ইলেক্ট্ৰিকেল এণ্ড প্লাম্বিং চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব, লাইক কৰিব, কমেণ্ট কৰিব, আৰু ভিডিঅ'টো চাই ভাল পালে যিমান পাৰে শ্বেয়াৰ কৰি দিব, যাতে মানুহে এই ইনফৰ্মেশ্যনবিলাক গম পায় আৰু নিজে কিছুমান কাম কৰি ল'ব পাৰে। এনেকুৱা অসুবিধা সকলোৰে ঘৰত হয়। এয়া দেখিছে পানীৰ স্পীড চাব পাৰে এতিয়া আপুনি, এয়া চাওক কি বঢ়িয়া স্পীড হৈছে পানীৰ। এনেকুৱা কিছুমান কাম, সৰু সুৰা কাম আপোনালোকে নিজে ঘৰতে কৰি ল'ব পাৰে। তাৰ বাবে আমি এইবিলাক ভিডিঅ' বনাওঁ। সেইকাৰণে আপোনালোকে এই ভিডিঅ'ৰ লগত জড়িত থাকিব। চাৱাৰ এটা আছিল, চাৱাৰৰ স্পীডো বৰ ভাল হৈছে। এটাৰে প্ৰব্লেম হৈছিল আৰু সেইটো এতিয়া চল্ভ হৈ গ'ল। এতিয়া কেনেদৰে চল্ভ হ'ল, একেবাৰে সহজ পদ্ধতি আপোনালোকক দেখুৱাই দিলোঁ। আপোনালোকে এনেদৰে কৰি থাকিব পাৰিব। এতিয়া যাওঁ বাহিৰলৈ। বাহিৰত এটা আছে প্লাষ্টিকৰ টেপ, সেই টেপটো আপোনালোকে যদি বিচাৰে তেতিয়াহ'লে খুলিব পাৰিব, কিন্তু এইটো ছিষ্টেম অলপ বেলেগ। আপোনালোকক খুলিবলৈ লাগিব এটা ষ্টাৰ স্ক্ৰু, আৰু ষ্টাৰ স্ক্ৰুটো টেপটোৰ মাজেৰে ভৰাই দিলে এনেদৰে খুলি আহিব। আৰু তাত যদি কিবা জাম হৈ থাকে আপোনালোকে এইদৰে চাফা কৰি আৰু আগৰ দৰে লগাই থ'ব পাৰিব। ভিডিঅ'টো চোৱাৰ বাবে বহুত 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 ধন্যবাদ, আৰু আগলৈ এনেকুৱা ভিডিঅ' পাই থাকিব।